হেল্ল' গাইছ অসমবাসী ৰাজপুতেন ব্লগ ইউটিউব চেনেলটোৱে আপোনালোকক স্বাগতম জনাইছোঁ। আজি বতৰটো যিহে গৰম সঁচাকৈ এইটোকে কয় টিকা ফটা ৰ'দ বুলি দেই। আপোনালোকৰ গৰম লাগিছে নাই বাৰু? মোৰ যে বহুত গৰম লাগিছে দেই। গৰমো গৰম, এনেকুৱা গৰম। ৰাতিপুৱা 5 বজাত যিহে ঠাণ্ডা, সেইটো সময়তে অলপমান মুকলি লাগে। দুপৰীয়া আপোনাৰ 8 বজাৰ পৰা আপোনাৰ 2টা বজালৈকে যিহে গৰম, এইটো গৰমত একদম থাকিব নোৱাৰি আৰু নাই কি কৰিব। কাম নকৰিলেও নহয় বুজিছ। এতিয়া আমি একদম দুখীয়া নাই, একেবাৰে দুখীয়া মানে যিটো মানে কাম নকৰিলেই নহয়, একদম মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল বিজি হৈ থাকিবলগীয়া হয়। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰি দিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ আপোনালোকৰ মাজলৈ একদম নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। আহক এতিয়া আমি ছাঁলৈ যাওঁ, যিহেতু ওপৰৰ পৰা ৰ'দ পৰি আছে। ওপৰৰ তাপত চুলিবিলাক গৰম ৰাখি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমাৰ এইজন ভাইটিয়ে খুব সুন্দৰকৈ গান শুনি আছে। চব এয়া এটা সৰু মোবাইল হ'লেও বহুত ডাঙৰ কাম কৰে। ডাঙৰ মোবাইলে যিমান ডাঙৰ কাম কৰে, সৰু মোবাইলেও সিমানেই কাম কৰে। সৰু মোবাইলক আপুনি ক'ব নোৱাৰিব যে কিমান ডাঙৰ কাম কৰিব পাৰে। আপুনি দিল্লী, কেলকাতা, মুম্বাই, মাদ্ৰাছ গোটেই ভাৰতৰ লগত কথা পাতিব পাৰে। ডাঙৰ মোবাইলেও সেই একে কাম কৰে। এইটো দেখিছে আপোনালোকে কি সুন্দৰকৈ চাউণ্ড দিছে। এইটো হ'ব পাৰে সস্তীয়া, তথাপিতো বহুত ভাল। এইটো এটা আইডেল কোম্পানীৰ মোবাইল। মিঠাই চাৱনি তোমাৰ মিঠাই চাৱনি। পাত নথকা গছজোপা কেনেকৈ হিলিছে চব। হেৰিয়া পাত নথকা গছজোপা হিলিছে একদম। এয়া হৰি ভাই আপোনালোকে ভিডিঅ' চাই ভাল পালে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এনেদৰে আপোনালোকৰ মাজলৈ সুন্দৰ ভিডিঅ' লৈ আহিম। আজিলৈ আহোঁ, বাই বাই।